হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ বৰিহাটলৈ লক্ষী পূজা উপলক্ষে। ইয়াতে আপোনালোকে জানে দক্ষিণ কামৰূপৰ সৰ্ববৃহৎ পূজাখন বৰিহাটতে হয়। সেইবুলি ময়ো দুজন বন্ধুৰ লগতে ওলালোগৈ। বাকী এয়া দেখিছে মুখ্য তোৰণ ভাগ ইমান সুন্দৰকৈ বনাইছে। বাকী ভিতৰলৈ দেৱী মাৰ আশীষ ল'ম বুলি লাহে লাহে বাট লৈছোঁ আৰু। বাকী মানুহটো দেখিছে মানুহৰ ভিৰ কিমান হৈছে। সেইবুলি লাহে লাহে আৰু ভিৰৰ মাজলৈ ঠেলি হেঁচি সোমাই গৈছোঁ আৰু কি দেৱী মাৰ আশীষ পাম বুলি। কিমান টাইম লাগিব আশীষ লওঁতে গম নাপাওঁ আৰু লাহে লাহে গৈ আছোঁ। এয়া মানুহ দেখিছে কিমান মানুহ হৈছে আৰু এয়া দেৱী মাৰ আশীষ পাম আৰু অকণমান দেৰি। যদি আপোনালোকে মিনি ব্লগ চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আকৌ এটা নতুন ভিডিঅ' অতি সোনকালে লগ পাম। বাই বাই।